নমস্কাৰ আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি ফুচকা খাবৰ খুব মন গৈ আছিল গতিকে অৱশ্যে ফুচকাকেইটা কিনিহে আনিলোঁ বাৰু কিন্তু ইয়াৰ লগত যি তেতেলী পানী আৰু আলু পিটিকা সেইটো মই ঘৰতে ৰেডি কৰিছিলোঁ গতিকে বোলো আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এতিয়া এটা বাটিত তেতেলী আৰু গুড় অলপ লৈ তাতে কুহুমীয়া গৰম পানী দি দিলোঁ আৰু এইখিনি কোমলি যোৱালৈকে অলপ ৰখিব লাগিব। এতিয়া ইয়াতে ধনিয়া, পদিনা আৰু জলকীয়া দিব লাগিব আৰু গোটেইখিনি আমি মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'ব লাগিব। আৰু এইখিনিতে এটা কথা কৈ থওঁ, এইবাৰতো ফুচকাটো কিনিও অনা হ'ল কিন্তু মই অতি সোনকালে ঘৰতেনো কেনেকৈ ফুচকা বনাই তাকো আপোনালোকক দেখাম। আৰু এয়া দেখিছেনে মিক্সিত এনেদৰে পিচি ল'ব লাগিব আৰু ইয়াৰ পিছত এখন চাকনিৰ সহায়ত ইয়াৰ পৰা ৰসখিনি উলিয়াই ল'ব। আৰু যি তেতেলী পানী আমি কুহুমীয়া গৰম পানী দি থৈ দিছিলোঁ সেইখিনি ধুনীয়াকৈ ইয়াত এতিয়া দি ল'লোঁ। এতিয়া ইয়াতে দিব লাগিব মছলাখিনি। এতিয়া এচামুচ মই চাট মছলা দিলোঁ, এচামুচ পানীপুৰি মছলা দিছোঁ আৰু এচামুচ মানে আধা চামুচ ৰেড চিলি দিছোঁ আৰু দিব লাগিব আন্দাজমতে নিমখ আৰু তেতেলী পানীত নিমখটো অলপ বেছিকৈয়ে দিব বাৰু। আৰু ইয়াতে মই অলপ পিঁয়াজ দি দিলোঁ আৰু আধা চামুচ জিৰা দিছোঁ। টেষ্টি তেতেলী পানী ৰেডি হৈ গ'ল আৰু এতিয়া ৰেডি কৰিম আলু পিটিকাখিনি আৰু ইয়াতে কেইটামান বইল বুট দিছোঁ, পিঁয়াজ দিছোঁ আৰু দিব লাগিব কেইটামান বাদাম দিলে মই খাই খুব ভাল পাওঁ সেইবাবে দিলোঁ। আৰু ইয়াত চাট মছলাৰ ভিতৰত চাট মছলা, তাৰপৰা ৰেড চিলি এচামুচ, মানে আধা চামুচ দিব আৰু এচামুচ নহয়, আৰু আন্দাজমতে নিমখটো দিব। এতিয়া ইয়াত দিব লাগিব যিখিনি আমি মানে তেতেলী পানী বনাই থৈ দিছিলোঁ তাৰে অলপ দিব। মই মানে এনেকৈ দি খাই খুব ভাল পাওঁ আৰু ভালো লাগে, আপোনালোকেও এনেকৈ দি ল'বচোন বাৰু তেতেলী পানীখিনি। আৰু এতিয়া ধুনীয়াকৈ সানি ল'ব পিটিকাখিনি। আৰু এই পিটিকাখিনি যে খাবলৈ ফুচকাৰ লগত ইমান ধুনীয়া নহয় আৰু বিশেষকৈ মই মোৰ ক্ষেত্ৰত কওঁ মানে কিনি খোৱা ফুচকাটোতকৈ ঘৰত বনাই খাই বেছি ভাল লাগে। আপোনালোকেও এনেকৈ এদিন ঘৰত বনাই খাবচোন, সদায়নো আৰু কিমান বজাৰত খাব। গতিকে এতিয়া ফুচকাখিনি মই ৰিফাইনত ভাজি ল'লোঁ, দেখিছেনে ধুনীয়াকৈ ফুলি আহিছে। এতিয়া সকলো ৰেডি হৈ গ'ল খাবলৈ। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি নতুন ভিডিঅ'ৰে আপোনালোকক লগ পাম আৰু আপোনালোকেও এনেদৰে বনাই খাই চাবচোন, খাই খুব ভাল লাগে।